আপোনালোকে নিশ্চয় বিধানসভাৰ মজিয়াত বাজেট অধিৱেশনত হয়তো সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে জানিব পাৰিছে যে বনাঞ্চলৰ যিসকল মানুহ বিৰোধীয়ে মানুহ বসবাস কৰি আছে, যিসকল বড়ো জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে, তেওঁলোকক মৌলিক অধিকাৰ দিবৰ কাৰণে আমি এক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। বাৰু এই প্ৰস্তাৱ দাঙি মই ধৰিছিলোঁ বিধানসভাৰ মজিয়াত, যে চৰকাৰে দৃষ্টিগোচৰ কৰিছিলোঁ যে আমি এই মানুহখিনি মানৱীয় দৃষ্টিকোণেৰে আমি চাব লাগে, তেওঁলোকৰ মৌলিক অধিকাৰ দিব লাগে, তেওঁলোকৰ ৰাস্তা পদূলি, চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা, তেওঁলোকৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে আমি চৰকাৰে এটা ৰাস্তা উলিয়াব লাগে। হয়, FRC জৰিয়তে আমাৰ সুবিধা আছে, কিন্তু FRC কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিবিলাক কেৰল আছে সেইবিলাক নোহোৱা কৰিবৰ কাৰণে যে দুটা ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট, তেওঁলোকে 1980 ফৰেষ্ট কনজাৰভেশ্যন এক্ট মতে চলিব বিচাৰে, 2006 ফৰেষ্ট ৰাইট এক্ট, সেই ফৰেষ্ট ৰাইট এক্টৰ জৰিয়তে এই মানুহখিনিক মৌলিক অধিকাৰ দিবলৈ বিচাৰে। কিন্তু দুইটা ডিপাৰ্টমেণ্টে একেলগে যিহেতু ফৰেষ্টৰ কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত যে কেনেকৈ কৰিব পাৰি এই কথাবিলাকৰ এটা আমি সঠিক ৰাস্তা উলিয়াবৰ কাৰণে, কাৰ্যকৰী ৰাস্তা উলিয়াবৰ কাৰণে বিধানসভাৰ মজিয়াত মই প্ৰায় 40 মিনিট এই সম্পৰ্কত বক্তব্য ৰাখিছিলোঁ যে আপোনালোকৰ দুৰ্দশা দূৰ কৰিব কাৰণে। গতিকে সেইকাৰণে আহ্বান জনাইছোঁ যে আপোনালোকক সহায় কৰিবৰ কাৰণে, আপোনালোকৰ মৌলিক অধিকাৰ দিবৰ কাৰণে, আপোনালোকৰ সমস্যা সমাধান কৰিবৰ কাৰণে, যে এইটো এটা জ্বলন্ত সমস্যা, যে চতিয়া সমষ্টিৰ যদি 5টা জ্বলন্ত সমস্যা আছে, 5টাৰ ভিতৰত এইটো এটা সমস্যা যে বনাঞ্চলত যিসকলে যুগ যুগ ধৰি বসবাস কৰি আছে, যিসকলে খিলঞ্জীয়া মানুহে বসবাস কৰি আছে, এই খিলঞ্জীয়া মানুহখিনি আমি অধিকাৰ দিয়াৰ ক্ষেত্ৰত এক পদক্ষেপ চৰকাৰৰ ফালৰ গ্ৰহণ কৰিব লাগে। এই কথা কোনো ৰাজহুৱা সভাত নহয়, এই কথা অসমৰ ভাগ্য নিয়ন্ত্ৰণ কৰা দিছপুৰৰ বিধানসভাৰ মজিয়াত এই কথাখিনি মই দাঙি ধৰিছোঁ আৰু সকলো দলে সহযোগিতা কৰিছে। গতিকে এই বিশ্বাস আমাৰ ৰাখক।